বাপরে কত কষ্টরে আজি এইবার বিনন্দিয়া পালনের দায়িত্বময় পরিশ্রময় কিন্তু কে হঠাৎ বাড়ির গান পালিত নয় আপন দায়িত্ব আপনার দ্বারা সৃষ্টি করতে সত্যি নহয় যদিও বা আপনাদের বলবা মই তথাপিও কোনোবা আৰু হয় বিপৰ্যয় চোৱা কৌৱা দেৱৰ কিনাৰত আহিবলৈ হৈছে লক্ষ্মী হবে মই তোমার কথাকে চিন্তা করি নারায়ণ নারায়ণ আমার কথাই চিন্তা করিয়াছিল প্রভু অকসম কি আপন প্রয়োজন এই কিন্নারদর জগতৰ সকলো জীৱই মত্ত হৈ আপুৰ অথৰ্যত পাহৰিলে ধৰ্মৰ লোভা হেৰুৱাই বিজ্ঞান নিজে নিজে অধৰ্মৰ কৰিছে ঘোষণা সঁচাকৈ প্ৰভু মানৱ সমাজে পাহৰিছে ধৰ্মৰ মহিমা অধৰ্মত কৰিছে নিমজ্জিত কেৱল মানৱেই নহয় দেৱৰ্ষী জগতৰ সকলো জীৱই আপোন অথৰ্যত মত্ত হৈ পাহৰিলে ধৰ্মৰ মহিমা হেৰুৱাই গীতা বিজ্ঞান নিজে নিজে অধৰ্মৰ ঘোষণা কৰি মানৱ সমাজত কৰিছে মহাজ্ঞানী বিশ্বৰূপ ভূমি ভোট কৰি সেই দেৱতা সমাজে
দিলে আধুনিক সমাজৰ পৰিচয় বোঝা নাই দেবরে কি কথা কিবা বিশ্বর হত্যা করলে দেবতা সমাজে প্রভু দেবগুরু বৃহস্পতির উপস্থিত করি গুরু সারাবর দেবেন্দ্র এই হেতু বিশ্বর শুনিয়ে বৌরা অভিজ্ঞ করেছি বিশ্বৰূপে পাব নেকি পুনৰ্জনম সবাই দেবর্ষী পুনর্বার বিশ্বরূপে নাপাব জনম দৈত্য জন্মলব্ধ পুত্রয় অগুরুকে দেবতা পরাভূত করি কষ্টর মনোবাঞ্ছা পুরাবর্তে তেনেহলে বজ্রনামৰ মহাস্ত কোনে কৰিবৰ সজন মহামুনি দধিচিৰ অস্থিৰ দ্বাৰাই এই অস্ত্ৰ নিৰ্মাণ কৰিব বিশ্বময় আৰু বজ্ৰাৰ হাতে মৃত্যু হ'ব দস্তাৰ পুত্ৰ দেবেন্দ্ৰৰ হাতত দেৱকী তুমিও পাৰিব লাগিব মহান কৰ্তব্য অ প্ৰভু কি এনে মহান কাৰ্য মই কৰি ভাবন দেৱকী যোৱা তুমি গৈছে তোকে দাদা জীৱনক দৰ্শনৰ দিয়াবই পাৰে প্ৰভু মই এতিয়া যাত্ৰা কৰোঁ চেলিকাটো ৰাজ্যৰ ভূমিতে বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে লক্ষ্মীনাৰায়ণ হৰি অভিভক্ত হৈছে তোকে দাদা পাৰ্বতীৰ হাতত দৈত্যৰূপে জন্ম লভিব লাগিব দৈত্যৰূপে জন্ম চাব ইয়াৰ পৰীক্ষা ৰহস্য মোৰ সন্মুখত তুমি নুবুজিবা সময়ত সকলো বুজিবা বল আপনি বিশ্ৰামৰ জন্মৰ বল সমাগত বল প্ৰভু সকলো জীৱ হৰিকম্পনা আৰু বৰ্তমান সকলো প্ৰাণীয়ে ভয় কৰি হৰিৰ শত শত ভূপতি বৰ্তৰ শততে চান্তনা ভোগ কৰিব তাৰ কুলাই সমৰিব
যুৱতীৰ হাতত অভিশপ্ত হ'বলৈ এই হ'ল ধনী একমাত্ৰ কৰ্তব্য। নাপালো শান্তি, নাপালো মই সুখৰ সন্ধান। দেৱৰ যি আশীৰ্বাদে সকলো সংসাৰৰ দুখ মুখ ত্যাগ কৰি পালো মানে মই বিষ্ণুৰূপ, ব্ৰহ্মৰূপ, বিষ্ণুৰূপ, দেৱৰূপ কৰিলো ভ্ৰমণ। মোৰ জীৱন
Ôi, em lên con sân khấu lên đó. Không, bỏ đi ra nè.